হেল্ল' গাইজ ৱেলকাম মাই ইউটিউব চেনেল। চ' আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ 15 আগষ্ট বুলি। চ' ভিডিঅ'টো চাব কেনেকুৱা হয়। সকলোকে এটা মোৰ ফালৰ পৰা অনুৰোধ থাকিলে কিয় এতিয়া চবতে দেখিছোঁ কোম্পানীতে হওক বা প্ৰত্যেকৰে ঘৰতে হওক তিৰংগা পতাকা লগাইছে। চ' ভাল লাগিছে কিন্তু লগোৱাৰ কাৰণে চবৰে লগাইছে, ভাল লাগিছে। তো পতাকা উত্তোলন কৰাৰ পাছত যাতে এই তিৰংগা পতাকাখন য'তে ত'তে পৰি নাথাকে বা ক'তো পেলাই নিদিয়ে, কোনেও ভালকৈ ৰাখি থয়। তাৰ এটা সকলোকে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিলোঁ। চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 15 আগষ্ট বুলি বহুত দূৰণি লংগাৰী যাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকিব। চ' বহুত দূৰ আছে, বহুত গৰম, গতিকে অলপ আইচক্ৰীম খাই লওঁ বুলি ভাবিছোঁ। আইচক্ৰীমটো লৈছোঁ, খাই লওঁ, ঠাণ্ডা কৰি লওঁ। বহুত গৰম, বহুত ৰ'দ পৰিছে আৰু অলপ খাই লওঁ আইচক্ৰীমটো। অলপ পৰিছে নাই আৰু ইমান দূৰ যাম, অলপ ঠাণ্ডা পেটটো ঠাণ্ডা কৰি লওঁ, খাই লওঁ। আইচক্ৰীমটো খাই লৈছোঁ, ঠাণ্ডা বহুত ফটোৱে দিব পাৰোঁ। মুখে কি ক'ম, মানে ফটো মাতে নোলোৱা নিচিনা হৈছে। চ' ব'লক খাই লওঁ আগত, ফিনিচিং দি লওঁ, তাৰপৰা পাতিম কথা। স্বাধীনতা দিৱসৰ যিসকল জোৱান শ্বহীদ হৈছিলে দেশৰ কাৰণে, তেখেতসকলে দিলৰ পৰা চেলুট জনাইছোঁ। চ' ভিডিঅ'টো চাই থাকিব। এটা ভাল সুন্দৰ জেগাত গৈ আছোঁ আপোনালোকক দেখাবলৈ। চ' ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। ধুনীয়া জেগা দেখাবলৈ গৈ আছোঁ আৰু। ফাইনেলি আমি আহি পাইছোঁহি টাইটেন গেট। চ' টাইটেন গেট দেখিছে, টাইটেন কৰি টাইটেন কোম্পানী। চ' টাইটেন কোম্পানীত এইটো যাম, দেখাবলৈ চেষ্টা কৰিম। এই টাইটেন মেইন গেট হয়, এইটো টাইটেন গেট, টাইটেন ঘড়ী। চ' বহুত আমি নাম শুনিছিলোঁ টাইটেনৰ বিষয়ে, টাইটেন ঘড়ীৰ বিষয়ে, কিন্তু আজি তাত চাবলৈ পাম বা কোম্পানীটো চাম। টাইটেন কোম্পানীটো কেনেকুৱা বা টাইটেন ঘড়ী কেনেকুৱা, তাকে চাম। এতিয়া এটা ডাঙৰ কোম্পানী, টাইটেন কোম্পানীৰ ঘড়ী বনাই ৰাখিছে ৰাস্তাতে গেটত। চ' ব'লক কোম্পানীৰ ভিতৰৰ পৰা চাবলৈ। চ' ইমান ধুনীয়া ধুনীয়া আপোনালোকক প্লেচ দেখাই আছোঁ, ঘৰতে বহি চাবলৈ পাইছে। গতিকে ইয়াৰ কাৰণে এটাতো ছাবস্ক্ৰাইব, এটা লাইক নিশ্চয় পাব লাগে। গতিকে লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ এনেকুৱা ভিডিঅ' চাবৰ বাবে। সুন্দৰ এটা পৰিৱেশ টাইটেন গেটৰ সন্মুখত। চ' কিমান ধুনীয়া লাগিছে, ভিউজটো ধুনীয়া। ভেৰাইটিজ গাড়ী গৈ আছে ৰাস্তাত, চবৰে গাড়ীৰ আগত পতাকা। চ' ভাল লাগিছে, পতাকাবিলাক গাড়ীৰ আগত লগাই লৈছে বা কোম্পানীৰ লগত লগাইছে। ত' তেনেকৈ পতাকাখনক, তিৰংগা পতাকাখনক সন্মান কৰি ল'লে পাছতো ভাল লাগিব। গাড়ীত লগোৱাৰ পাছত যদি য'তে ত'তে পেলাই নথয়, ত' তাৰ কাৰণে এটা মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট। চ' অলপ চাওঁ আগলৈ, আৰু ধুনীয়া ধুনীয়া প্লেচ চাবলৈ আছে, কোম্পানী চাবলৈ আছে। টাইটেন ঘড়ীটোও দেখালোঁ। ত' অলপ টাইটেন কোম্পানীটো দেখাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকক। টাইটেন কোম্পানীটো পালোঁ, কিন্তু ভিতৰতো সোমালোঁ, কিন্তু ভিতৰত কি হ'ল, কেমেৰা এলাও নাই। গতিকে ভিডিঅ' কেমেৰাকে আপোনালোকক দেখাব নোৱাৰিলোঁ। চালোঁ, বহুত ধুনীয়া ধুনীয়া ঘড়ী চালোঁ, বহুত দামী দামী ঘড়ী আছে চালোঁ। তো আপোনালোকক দেখাব পাৰে ভাল আছিলে, কিন্তু হ'লেও দেখাব নোৱাৰিলোঁ। গতিকে বাহিৰৰ পৰা দেখাবলৈও মানে ভাল নালাগিলে আৰু, কেমেৰা এলাও নাই কাৰণে।